নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কল্পনা বৈশ্যই পুনৰ আন এটি ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজিৰ ৰেচিপিটো হৈছে ইলিচ মাছৰ। তাৰ বাবে মই লৈছোঁ ইলিচ মাছ 4 পিচ, আদা, নহৰু, সৰিয়হ, ধনিয়া এনেকৈ পেষ্ট কৰি লৈছোঁ, কেইটামান নৰসিংহৰ পাত লৈছোঁ, 4টা কেঁচা জলকীয়া আৰু 2টামান লং, ইলাচি, দালচেনি লৈছোঁ। এইবাৰ মাছখিনি মই পেষ্টটোৰ লগত সানি ল'ম। ইয়াত নিমখ হালধিও মিক্স কৰি দিলোঁ। নৰসিংহৰ পাতখিনিও দি দিলোঁ, কেঁচা জলকীয়া কেইটাও দি দিলোঁ আৰু লং, ইলাচি, দালচেনিখিনিও ইয়াত দি দিলোঁ। অকণমান পানী দিম। গেছটো জ্বলাই ল'লোঁ। ইয়াত 1 লিটাৰমান পানী দিছোঁ। তাত মই এপাত ষ্টেণ্ড দি ল'ম। অলপ পানীখিনি গৰম হ'ব দিম। ইয়াত পানীখিনি গৰম হৈ গ'ল। ইয়াত মই এইটো বহাই দিছোঁ মাছখিনি। এইবাৰ মই অলপ মিঠাতেল এড কৰিম ইয়াত। এইটো খাবলৈ খুব ভালো লাগে আৰু হেল্ডিও হয়। ইয়াত ঢাকনি দি দিম। 20 মিনিটমান সময় উতলিবলৈ দিম। 20 মিনিট হৈ গ'ল। গেছটো বন্ধ কৰি দিলোঁ। মই ঢাকনিখন গুচাই দিওঁ। এইটো আমাৰ মোৰ মৰমৰ মাতৃজনীৰ ৰেচিপি আছিল। খুব সোৱাদ কৰি ৰান্ধে। মাত বেছি ভাল হয় মোত কৰিও। তথাপি ময়ো আজি আপোনালোকৰ আগত আহিছোঁ লৈ। আপোনালোকেও বনাই খাই চাবচোন। বহুত টেষ্টি হয়, হেল্ডি হয়।